তো গাইছ আজি আহিছোঁ আমি বৰ্তমান নৰ্থ গুৱাহাটী অশোকলন্দা ঘাটলৈ বৰ্তমান মামাহঁতৰ লগত আহিছোঁ ককাৰ অস্থি বিসৰ্জন কৰিবলৈ। বহুত মানুহ আছে গাইছ, আগত চাবচোন মাহী মামা মামী চব আহিছে। ভিডিঅ'টো একচুৱেলি 2-3 মাহ আগৰে হয়, তথাপিও মই ছেভ কৰি থৈছিলোঁ আৰু আজি দি দিলোঁ। ৰ'দো দি আছে পুৰা, লগত বতাহও পুৰা দি আছে। এইবোৰ পুৰা কাম চলি আছে, মানে এইবোৰ পুৰা ব্ৰিজ বনাব, এইফালৰ পৰা পুৰা এইফাললৈকে পুৰা এনেকে ব্ৰিজ বনাব। মামৰে খালে এইবোৰ আধা। এই ছাগলীটো আৰু বহুত ডেঞ্জাৰ, ইয়াৰ মাজত ঘপককে খুন্দা মাৰে মানুহক। বহুত মানুহ হৈছে, লগতে কিবা মেলাও হৈছে, মানে মানুহ চানুহ পুৰা ভৰ্তি হৈ আছে চবফালে পুৰা। মামাহঁতৰ পূজা চলি আছে আৰু লগতে সেইটো চাইডে আছে মাহীহঁত বহি। ইমান মানুহ, এই মানুহবোৰ পুৰা নাৱত যাই আছে, এইফালৰ পৰা সেইফালে গৈ আছে, এইফালৰ পৰা এইফালে আহি আছে, এনেকে পুৰা অহা যোৱা হৈ গ'ল। লাষ্টত মই ভাবিলোঁ এইফালৰ পৰা ঘূৰি আহোঁ। এই নাওখনত মানুহবোৰ পুৰা ধুনীয়াকৈ গৈ আছে, কি ধুনীয়া এটা পৰিৱেশ। বৰ্তমান এতিয়া পূজা খতম হ'ল, সেই তাতে আছে অশোকলন্দা মন্দিৰটো, আৰু লগতে কাষতো মন্দিৰো আছে চাইডতে। এদিন যাম বাৰু কেতিয়াবা, আমি ইয়াৰ পৰা যাওঁ। ইমান গৰম বাপৰে, ৰ'দটো দিছে। তাতে ওচৰতে আমাৰ ঘৰৰ মানুহ আছিলে, ইয়াতে একবাৰ বোলো সোমাই যাওঁ, ইয়াতে সোমাই আহিলোঁ আমি। বঢ়িয়াকৈ এতিয়া উঠি কিনে ফটাফট ভাবিছোঁ অলপ কিবা এটা খাই লওঁ। মই চাহটো খাই বঢ়িয়াকৈ ভাবিছোঁ অলপ ওলাই যাওঁ। মাহঁতে কথা পাতি আছে যিহেতু, এনেই অলপ ওলাই আহিলোঁ। ওলাই কিনে আকৌ বোলো ভাত খাব দিছে, অলপ পিছতে ভাতটো খাই লওঁ, কাৰণ অলপ পিছততো আমি ঘৰতো যাব লাগিব সোনকালে, সেইটো কাৰণে ফটাফট ভাতটো খাই লওঁ। তো গাইছ আজিলৈ ইমানতে এৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে পাই যাব। তো আজিলৈ ইমানতে এৰিলোঁ, বাই বাই, আৰু লগ পাই আছোঁ এটা নেক্সট ভিডিঅ'ত।